নমস্কাৰ, কি খবৰ সকলোৱে? নিশ্চয় ভাল, মোৰো ভাল। ৱেলকাম বেক টু মাই আনাডাৰ এপিছ'ড। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা খুব সুন্দৰ আৰু আকৰ্ষণীয় ৰেচিপি। আজি বনাবলৈ লৈছোঁ চিলি চিকেন। আপোনালোকে থাম্বনেইলৰ টাইটেল দেখি গম পাইছেই। আজি আপোনালোকক বনাই দেখাম খুব কম বস্তুৰে কেনেধৰণে চিলি চিকেন বনাব পাৰি। তাৰ কাৰণে মই প্ৰথমতে লৈ লৈছোঁ চিকেন লৈছোঁ মই আধা কেজি। এতিয়া ইয়াত দিছোঁ মই ৰেড চিলি পাউডাৰ। তাৰপাছত ইয়াত দিম মই নিমখ এচামুচ দিছোঁ। তাৰপাছত দিম হালধি এচামুচ দিছোঁ। তাৰপাছত ইয়াত দিব লাগিব মই ময়দা বা কৰ্ণফ্ল'ৰ আপোনালোকে দিব পাৰে। কৰ্ণফ্ল'ৰ নাথাকিলে ময়দাই দিব, মই ময়দাই দি দিছোঁ। ময়দা মই দি দিছোঁ, এতিয়া 3 চামুচমান দি লওঁ। তাৰপাছত গোটেইখিনি মিক্স কৰিব লাগিব। এতিয়া মই মিক্স কৰিছোঁ, গোটেইখিনি মুঠি ল'ব লাগিব প্ৰথমতে। এতিয়া মই মুঠিবলৈ আৰম্ভ কৰি দিছোঁ। খাবলৈ খুবেই টেষ্টি হয় চিলি চিকেন, খাই খুব ভাল লাগে। মই সেইকাৰণে বনালোঁ, বোলো আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এতিয়া মোৰ এইখিনি মুঠি হৈ গৈছে। এইখিনি মুঠি হোৱাৰ পাছত এইখিনি অলপ সময় কাৰণে ঢাকি ৰাখিব লাগিব। সেই সময়খিনিতে মই বাকীখিনি বস্তু ৰেডি কৰি ল'ম। এতিয়া যিখিনি বাকী বস্তু লাগিব, মা মছলাৰ পৰা ধৰি আপোনাৰ গোটেইখিনি মই ৰেডি কৰি ল'ম। এইখিনি ঢাকি দিলোঁ। এতিয়া মই ৰেডি কৰি লৈছোঁ কেপচিকাম 2টা লৈছোঁ, পিঁয়াজ 2টা লৈছোঁ, আদা নহৰু লৈ লৈছোঁ। গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন অকণমান গৰম হোৱাৰ লগে লগে মই ইয়াত দিছোঁ মিঠাতেলটো অকণমান সৰহকৈ লাগিব। গোটেইখিনি চিকেন ফ্ৰাই কৰিব লাগিব। এতিয়া তেলখিনি অকণমান গৰম হৈ আহিবলৈ দিছোঁ। গৰম হোৱাৰ লগে লগে মই তাত চিকেনখিনি ফ্ৰাই কৰি ল'ম। এতিয়া মোৰ তেলখিনি গৰম হৈ আহিছে। এতিয়া চিকেনখিনি দি দিছোঁ। এতিয়া মই একদম চিকেনখিনি একদম পকৰি ভজা দি একদম ধুনীয়াকৈ ভাজি ল'ম। তেতিয়া একদম তাৰ টেষ্টটো খুব আল্টিমেট এটা মানে নেক্সট লেভেল টেষ্ট আহি যায়। এতিয়া চিকেনখিনি গোটেইখিনি মই ইয়াত প্ৰথমতে দি লওঁ। এনেধৰণে আপোনালোকে ঘৰত খুব কম বস্তুৰে, মই যিধৰণে দেখাইছোঁ খুব কম বস্তুৰে আপোনালোকে চিলি চিকেন বনাব পাৰিব। আপোনাৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী থাকে তেতিয়া খাই আৰুৱে ভাল পাব, খুব টেষ্টি হয় খাবলৈ। এতিয়া মাংসখিনি প্ৰথমতে গোটেইখিনি ফ্ৰাই কৰি লওঁ। এতিয়া মাংসখিনি মই গোটেইখিনি দিয়া হৈ গৈছে। এতিয়া আপোনালোকে দেখিছে ফ্ৰাই হৈ আহিছে। বেছি সময় নালাগে, 15 মিনিটমান এনেধৰণে ফ্ৰাই কৰি ল'ব আপোনালোকে। এতিয়া মোৰ এইখিনি কাঢ়িব পৰাই হৈ গৈছে ফ্ৰাই। এতিয়া ফাইনেলি মোৰ চিকেন ফ্ৰাই হৈ গৈছে। এতিয়া এইখিনি কাঢ়ি লওঁ। এতিয়া এইখিনি তেলতে মই আকৌ পিঁয়াজ আৰু কেপচিকাম এইখিনি দি দিম। এইখিনি তেলখিনি সৰহি হৈ গৈছে, তেলখিনি বাচি গৈছে। এতিয়া মই প্ৰথমতে গোটেইখিনি মাংস কাঢ়ি লওঁ। গোটেইখিনি এনেধৰণে কাঢ়ি লোৱাৰ পাছত মই কেপচিকাম আৰু পিঁয়াজখিনি এইখিনি তেলতে ভাজিম। তেল বহুত বেছি নালাগে, খুব কম তেলতে আপোনালোকে হৈ যায়। তেতিয়া মানে টেষ্টটো মানে খুব ভাল হয় খাবলৈ। এতিয়া মোৰ গোটেইখিনি মাংস কঢ়া হৈ গৈছে, ফ্ৰাই কৰা মাংসখিনি। এতিয়া সেই একেখিনি তেলত আপোনালোকে দেখিছে। এতিয়া মই আদা নহৰু জলকীয়া আৰু পিঁয়াজ কেপচিকাম গোটেইখিনি ভাজি ল'ম। খুব কম সময়ত আপোনালোকে এই ৰেচিপিটো প্ৰস্তুত হৈ যায়। বহুত বেছি সময়ো নালাগে বনাবলৈ, আৰু খাবলৈ খুব সুস্বাদু হয়, খাই খুব ভাল লাগে। এতিয়া গোটেইখিনি প্ৰথমতে ভাজি লওঁ। গোটেইখিনি অলপ সময় 15 মিনিটমান এনেধৰণে ভাজিব লাগিব। 15 মিনিটমান ভজাৰ পাছত গোটেই বস্তুখিনি মিক্স হৈ যাব। এতিয়া এইখিনি মিক্স হৈ গৈছে। এতিয়া ইয়াত দেখিছে গোটেইখিনি মিক্স হৈছে, পিঁয়াজ আৰু কেপচিকাম। এতিয়া ইয়াত দিব লাগিব চচ, টমেটো চচ মই ইয়াত এড কৰিম। এতিয়া টমেটো চচ, এইটো মই টমেটো চচ ঘৰতে বনাই লৈছোঁ, প্ৰস্তুত কৰিছোঁ। এইটো যিটো ডাঙৰ বিলাহী, সেই ডাঙৰ বিলাহীটো টমেটো চচ মই ঘৰতে প্ৰস্তুত কৰি লৈছোঁ। আপোনালোকে বজাৰৰ পৰা আনিব পাৰে বা আপোনালোকে ঘৰতো এনেধৰণে প্ৰস্তুত কৰি ল'ব পাৰে। মই ঘৰতে প্ৰস্তুত কৰিছোঁ। এতিয়া আপোনালোকে ক'ব পাৰে যে ইয়াত কিছুমান বস্তু মই এড কৰা নাই, মানে ঘৰত খাবৰ কাৰণে মই পটাপট বনাইছোঁ, সেইকাৰণে গোটেইখিনি বস্তু মই এড নাই কৰা। এতিয়া সেইখিনি ফাইনেলি মই মাংসখিনি যিখিনি ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি মাংস এতিয়া দি দিছোঁ। এতিয়া অকণমান সময় এইখিনি বস্তু মই উতলিবলৈ দিম। উতলাৰ লগে লগে মোৰ আজিৰ চিলি চিকেন ৰেচিপিটো প্ৰস্তুত হৈ যাব। এতিয়া আপোনালোকে দেখিছে ফাইনেলি গোটেইখিনি সংমিশ্ৰণ হৈ গৈছে। এতিয়া অকণমান সময় মই উতলিবলৈ দিম আৰু 5 মিনিটমান সময় উতলিবলৈ দিম। 5 মিনিটমান সময় উতল অহাৰ লগে লগে মোৰ আজিৰ ৰেচিপিটো প্ৰস্তুত হৈ যাব। এতিয়া আপোনালোকে দেখিছে ফাইনেলি এইখিনি ৰেচিপি প্ৰস্তুত হৈ গৈছে। এতিয়া ফাইনেলি চিলি চিকেন প্ৰস্তুত হৈ গ'ল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে প্লিজ চেনেল লাইক কৰিব, কমেণ্ট কৰিব, সকলো হোৱাটছআপ ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকক বিদায় দিছোঁ। ধন্যবাদ।